আপোনালোকে কেইদিনমান আগতে শুনিছে যে ভাৰত চৰকাৰৰ কেবিনেটত অনুমোদন হৈছে যে আমাৰ অসমৰ জাগিৰোডত টাটাই ২৭,০০০ কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ কৰিবৰ বাবে গৈ আছে। অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰিব আৰু এটা ইণ্ডাষ্ট্ৰীতে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৩২,০০০ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। আপোনালোকে চিন্তা কৰিব পাৰে বঙাইগাঁও ৰিফাইনেৰী খুব কম সময়তে ৫ মিলিয়ন মেট্ৰিক টন সংশোধন কৰিব পৰাকৈ বৃদ্ধি হ'ব। পৰহি দিনাখন বিটিচি প্ৰশাসনে তাৰ কথা পঢ়ি আছিলো। আজি ৩খন মেডিকেল কলেজ গৈ ২৩ হ'বগৈ, 2খন বিশ্ববিদ্যালয় গৈ প্ৰায় 20খন বিশ্ববিদ্যালয়ৰ ফালে আজি আমি ধাৱমান হৈছো। আমাৰ ৰাজ্যত ইঞ্জিনিয়াৰিং কলেজেছ কওক আৰু আমাৰ ৰাজ্যৰ পথ পৰিবহন ব্যৱস্থাই হওক, আজি যিটো জিলাতেই আমাক ৰেলৱে অভাৰব্ৰিজ লাগে, য'ত আমাক উৰণীয়া সেতু লাগে, য'ত আমাক অসম মালাৰ ৰাস্তা লাগে, আমি প্ৰতিটো স্থানতে আমি এই ধৰণে ৰাস্তা ঘাট আজি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিৱৰ্তন কৰিছো। অসমত উদ্যোগীকৰণৰো এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিছো।